সেই নৰসিংহ অৱতাৰ, যি অৱতাৰ দেখি গোটেই বিশ্ব ব্ৰহ্মাণ্ড কম্পিত হৈছিলে, দেৱতা সকলো কি হৈছে স্তম্ভিত হৈ গৈছিলে। আৰু সেই ৰূপক মাত্ৰ সম্বৰণ কৰিব পাৰিছিলে প্ৰহ্লাদে। কেনেকে পাৰিলে? প্ৰহ্লাদৰ নিৰ্মল ভকতি। গতিকে সমস্ত সত্তাৰে যদি আপুনিও প্ৰভুৰ চৰণত নিজকে অৰ্পণ কৰি দিয়ে, মই ভাবো যেতিয়ালৈকে আমাৰ আয়ুস আছে তেতিয়ালৈকে আপুনি অন্তত আপোনাৰ এই হৃদয়ত আপোনাৰ ভগৱন্তক কি কৰিব পাৰিব? স্থিতি দি ৰাখিব পাৰিব। প্ৰহ্লাদ চৰিত্ৰ যদি বিশ্লেষণ কৰে, এফালে হিৰণ্যকশিপুৰে বিষ্ণুক বৈৰীভাৱে চিন্তা কৰিছে, এফালে প্ৰহ্লাদে নিৰ্মল ভকতি কৰিছে পৰম প্ৰভু ভগৱন্ত বিষ্ণুক, আনফালে কয়াধুৰ সংস্কাৰী মাতৃত্ব আৰু ভগৱন্তই ভকতক ৰাখিবৰ বাবে কি কৰিছে? এটা ভয়ংকৰ ৰূপ তেওঁ ধাৰণ কৰিছে। ভাবকচোন তেতিয়াহ'লে আমি কি পাইছো। আৰু মই মহিলাসকলক কৈছো, প্ৰহ্লাদ চৰিত্ৰ মহিলাসকলৰ কাৰণে খুব এটা উপযোগী আচলতে এটা অধ্যায় বুলি মই কম। এইটো কাৰণে যদি কয়াধুক যেতিয়া ইন্দ্ৰই লৈ গৈছিলে, হয়নে? হিৰণ্যকশিপুৰ তপস্যাত থাকোতে কয়াধুক ইন্দ্ৰই লৈ গৈছিলে। ইন্দ্ৰক ৰাস্তাত কোনে পালে? নাৰদে পালে, হয়নে? যে নাৰদে ইন্দ্ৰক ক'লে যে তুমি কলৈ লৈ গৈছা? তেনে ক'লে যে তেতিয়া ক'লে যে এওঁ গৰ্ভত থকা সন্তানক কি কৰিম? আমি মাৰিম। কিয়? যে ইয়াৰ বাপেকৰ পৰা আমাৰ অত্যাচাৰ হৈছে। এফালে দ্বিতীয় আৰু অদিতিৰ পুতেকখন ককাই ভাই নহয় জানো? এই ককাই ভাইৰ কাজিয়া তেতিয়াৰ পৰা আছে, কৌৰৱ পাণ্ডৱৰো আছে, হয়নে? সেই দেৱতা আৰু অসুৰসকলৰ আছে, তেতিয়াৰ পৰা নাই জানো? কিছুমান বস্তু কিন্তু আমাৰ তেতিয়াৰ পৰা একাধিক ক্ৰমে চলি আছে, হয়নে? তেতিয়া ক'লে আচলতে হৈছে কি? ইমান হুলস্থুল হৈছে যে তেতিয়া ক'লে যে কলৈ লৈ যোৱা? মই সন্তানক মাৰিবলৈ লৈ যাম। তেতিয়া নাৰদ মুনিয়ে ক'লে যে নিদিবা, যে এওঁৰ গৰ্ভত যি সন্তান আছে সেয়া মহাভাগৱত হ'ব। লৈ গুচি গ'ল যে তোমালোকৰ এওঁৰ পৰা কোনো অপকাৰ নহয়। তেতিয়াহ'লে নাৰদ মুনিৰ আশ্ৰমত সেই অন্তঃসত্ত্বা কয়াধুৰে কি শিকিলে? আজি নামঘৰত আমি কি শিকিম? নামঘৰত যে আহেন লাগে আমি মাত্ৰ প্ৰভু ভগৱন্তৰ গুণ নাম কীৰ্তনহে শিকিম। গতিকে কয়াধুৰ সেই নাৰদৰ আশ্ৰমত থাকি কয়াধুৰে কি কৰিলে? মাত্ৰ তনু মনচিতে অকল পৰম প্ৰভু ভগৱন্তৰ গুণ নামকে শ্ৰৱণ কৰিলে, শুনিলে। কয়াধুৰে গোৱা নাছিল, হয়নে? কয়াধুৰে গোৱা নাছিল, নাৰদে গাইছিলে আৰু কয়াধুৰে শুনিছিলে। তেতিয়াহ'লে কলিটো কৈ থৈ গৈছে শ্ৰৱণ আৰু কীৰ্তনে বোলে উত্তম ভকতি। আপুনি কীৰ্তন কৰিছে, মই শ্ৰৱণ কৰিছো, তাতো বোলে ভকতি হৈছে। কিন্তু সেই শ্ৰৱণ কি হ'ব লাগিব? তনু মনচিতে হ'ব লাগিব, হয়নে? আমি পৰম প্ৰভু ভগৱন্তক হৃদয়ত স্থিতি লৈ আমি একান্ত মতে সেই পৰম প্ৰভু ভগৱন্তৰ গুণ নাম আমি শ্ৰৱণ কৰিব পাৰিব লাগিব, তেতিয়াহে আমাক কামত দিব। যদি তনু মনচিতে কয়াধুৰে যদি সেই হৰি কীৰ্তন নুশুনিলেহেঁতেন, তথাপিতো হয়তো প্ৰহ্লাদ তেনেকুৱা বৈষ্ণৱ হয়তো নহলহেঁতেন। কাৰণ অভিমন্যু যেতিয়া গৰ্ভত বেহুলে সোমোৱা শিকিলে, হয়নে? ওলাবলৈ শিকোতে ওলোৱা কথা শুনিবলৈ তেওঁ টোপনি গ'ল, সুভদ্ৰা টোপনি গ'ল। তাৰ ফলত অভিমন্যুৰ কি হ'ল? গতিকে মাতৃগৰাকীৰ ওপৰত এটা সন্তান জন্ম দিয়াৰ কিমান অৰিহণা থাকে, দেউতাকতকে মাতৃৰ বেছি নহয়নে বাৰু? মাতৃগৰাকীয়ে যদি সেই সময়ত সন্তানটো গৰ্ভত থকা সময়ত যদি ভাল কাম নকৰে, ভাল কথা নুশুনে, তেতিয়াহ'লে কেতিয়াও আপোনাৰ সন্তানটো সুস্থ সবল কেতিয়াও ভাল নহয়। সেয়া মই নাই কোৱা, ধৰ্মশাস্ত্ৰই কৈছে। প্ৰহ্লাদ চৰিত্ৰৰ পৰা আমি সেই কথাটোকে আমি শিকিছো। গতিকে এটা সন্তান জন্ম দিয়াত
এগৰাকীৰ মাতৃৰ যথেষ্ট অৰিহণা আছে। সেই কাহিনীটোকে যদি আমি দিহানাম আকাৰে লওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম, সেইখিনিৰ পৰা একেবাৰে শেষলৈকে আমি আনিব পাৰিম। আৰু আমি ক'ব লাগিব, শেষত উপদেশটো এইটোকে দিব লাগিব যে হে নৰ সমাজ, হে নৰলোক, যে তোমালোকে অন্য কাম এৰি কি কৰা, অন্য কাম মানে আমাক গৃহস্থী সংসাৰৰ কাম এৰিবলৈ কোৱা নাই। এই যে যিবোৰ শাস্ত্ৰ বিহিত কৰ্ম, যিবোৰ হয়নে সদাচাৰী কামবোৰ কৰা, কিন্তু বেদৰ বিহিত বা শাস্ত্ৰৰ বিহিত কৰ্মবোৰ নকৰিবা, সেইবোৰ কেতিয়াও কৰিব নালাগে। সেইবোৰ এৰি তোমালোকে কি কৰা, প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা। শ্ৰৱণ আৰু কীৰ্তন 9 বিধ ভকতিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন বোলে শ্ৰেষ্ঠ। আৰু এই শ্ৰৱণ আৰু কীৰ্তন এই দুয়োভাগেই কিন্তু দিহানামত উপলব্ধ। আপুনি যদি কীৰ্তন কৰিছে, মই শ্ৰৱণ কৰিছো। আজি ইয়াত দিহানামৰ প্ৰতিযোগিতা যদিহে হয় তেতিয়াহ'লে কি হ'ব, তেওঁলোকে কীৰ্তন কৰিব আৰু আপোনালোকে শুনিব। এই দুইবিধ ভকতি তেতিয়াহ'লে দিহানামৰ উপলব্ধ। আৰু তাৰ ফলত চাই যদি গুৰুদেও নাম ভকত, গুৰুদেও নাম ভকত, এই 4 অৰ্থ কিন্তু দিহানামত আছে। দিহানামত গুৰু সেৱা কৰি লগা হয়, আৰু কোনো গুৰুৱে হয়তো শিকায় বা আমি গুৰুৰ আশীৰ্বাদ লৈয়ে গাওঁ, নাম প্ৰভু ভগৱন্তৰ নাম গাওঁ, দেও ভকত, এই সকলো 4টা বিষয়ে ইয়াত কিন্তু অন্তৰ্নিহিত হৈ আছে। সেই বিষয়খিনিও আমাৰ থাকিব লাগিব। এতিয়া আমি যদি সংক্ষেপে কওঁ যে দিহানামৰ এইটোৱে আচলতে পৰম্পৰাগত পুৰণিৰ পৰা আমি অনা এটা বিষয় বা এটা ধাৰা, আমাৰ এটা ধাৰা বুলি আমি কম। কিন্তু এতিয়া আপুনি যদি মাজুলীলৈ যায়, মাজুলীত কিন্তু দিহানামৰ পৰিৱেশন শৈলীটো অলপ বেলেগ। মই প্ৰথমতে কৈছো যে দিহানাম লোকসংগীতৰ মাজত এতিয়া আবদ্ধ কৰিলে, এতিয়া নহয় তেতিয়াৰ পৰা। কাৰণ যি সংগীতৰ নিৰ্দিষ্ট সুৰ নাই, যি সংগীতক নিৰ্দিষ্ট তালত বান্ধি ৰখা নাই, সেই সংগীতক আপুনি এইটোৱে হ'ব লাগিব বুলি পৰিৱেশন শৈলী কেতিয়াও ক'ব নোৱাৰে। বৰগীতক গুৰুজনাই আৰু মহাপুৰুষ মাধৱদেৱে কি কৰিছে, নিৰ্দিষ্ট তাল আৰু সুৰত বান্ধি থৈছে, নিৰ্দিষ্ট তাল আৰু সুৰত বান্ধি থৈছে, আপুনি সেইমতেই গাব লাগিব। কিছুমান আঞ্চলিক সুৰ আছে। আমাৰ ভাষাটো আঞ্চলিক ভাষা, আমাৰ অসমতে বিভিন্ন ঠাইত আমাৰ ভাষাটো নচলে, কাৰণ কিছুমান জনগোষ্ঠীৰ কিছুমান তেওঁলোকৰ নিজৰ নিজা ভাষা আছে। এতিয়া দেউৰীসকলৰ মাজত গ'লে দেউৰীসকলৰ এটা দুৱানে কয় চাগে নহয়নে, দেউৰীসকলৰ এটা নিজস্ব তেওঁলোকৰ কথা বতৰা শৈলী বেলেগ, মিচিংসকলেও বেলেগ, কিন্তু সকলোকে সামৰি আমি এটা অসমীয়া ভাষা হয়, কিন্তু ইয়াৰ কিছুমান আঞ্চলিক বৈশিষ্ট্য আছে। ঠিক সেইদৰে দিহানামৰো কিছুমান আঞ্চলিক সুৰৰ বৈশিষ্ট্য আছে। নগাঁৱলৈ যদি যায়, শংকৰ মাধৱ গুৰু, শংকৰ মাধৱ হৰি, শংকৰ মাধৱ, এই দুয়োজনা অসমীয়াৰ পৰম বান্ধৱ। কেতিয়াবা নগাঁও ফালে গৈছে নে, সুৰটো শুনিছে নে? এই শংকৰ মাধৱ হৰি, শংকৰ মাধৱ, দুয়োজনা অসমীয়াৰ পৰম বান্ধৱ। এটা ৰাগ দিয়ে, এ ৰাম কীৰ্তন দশম ৰত্নাৱলী অসমীয়াক দিলা, এই দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলা। এনেকে গায়। এই সুৰটো আপুনি নহয় বুলিতো ক'ব নোৱাৰে, পাৰিব জানো? তেওঁলোকে ক'ব নহয় এইটো যে আমাৰ ফালে এনেকেই গায়। কথাখিনি বিদ্যুতকো কৈ আছো মই, যিহেতু নৱপ্ৰজন্মৰ
যুৱক দিহানামৰ বিচাৰক কৰিছে এই কথাখিনি আমি খুব বিশ্লেষাত্মকভাৱে আমি চাব লাগিব নহয় বুলি আমি কিন্তু একো ক'ব নোৱাৰো কাৰণ সমাজৰ কিছুমান ৰীতি নীতি আমি কি কৰিছো পৰম্পৰাগতভাৱে আমি কিন্তু চলি আছে বা চলাই আনিছো এটা সেইফালে আপোনাৰ আমি যে উত্তৰীয় বস্ত্ৰ চেলেংখন লৈছো আপুনি নামনি ফালে গ'লে ইয়াত নেপায় আপুনি নেপায় তেওঁলোকে গামোচাখনে ল'ব কিছুমানে দেখিছো উৰণিখনো নলয় কাৰণ তেওঁলোকৰ সেই সমাজ ব্যৱস্থাৰ সেই পৰম্পৰাগত ৰীতি হয়নে গতিকে আপুনি নহয় বুলি কেতিয়াও ক'ব নোৱাৰে দিহানামটো এনেকুৱা বস্তু যে ইয়াৰ বিষয়বস্তু শাস্ত্ৰসন্মত হ'ব লাগিবই যিহেতু আমি দিহা আৰু নাম এই দুইটা শব্দৰ শব্দগত অৰ্থ যেতিয়া আমি পাইছো তাক আমি এই কথাখিনি পাইছো যে ইয়াত আমি উপদেশ পাব লাগিব আৰু উপদেশ জীৱাত্মা আৰু পৰমাত্মাৰ মিলন হৈ আমি জীৱাত্মা মুখ্য লাভৰ বাবে এটা পথ সুগম পথ পাব লাগিব আৰু এই কাহিনী আমি ধৰ্ম শাস্ত্ৰৰ পৰাই আমি কি কৰিব লাগিব আনিব লাগিব কিন্তু ইয়াৰ সুৰ আমি এইটোৱে বুলি কেতিয়াও ক'ব নোৱাৰো আমাৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰে আমাৰ নামবোৰ গোৱা হয় এতিয়া আপোনালোকে আমাৰ কিছু নাম শুনি আছে আমি নামবোৰ বিভিন্ন সুৰত গাইছো মধুময় হৰি নাম দিলা গুৰু শংকৰ হে অজ্ঞান আন্ধাৰ দূৰ কৰিলা গুৰু শংকৰ হে হৰি নামৰ জগততে বুৱাই গলা কলি নৰক মুকুতিৰ পথ দিলা জীৱক উদ্ধাৰিলা নামে ভকতক মহিলা গুৰু শংকৰ হে পদত লিখিছো এ ৰাম ধৰ্ম সত্ৰ নামঘৰ কৰিলা স্থাপন ভকত সবে কৰে নিতে হৰিৰ কীৰ্তন গুৰু শংকৰ হে হৃদয়তে প্ৰভু থাপি গোৱা হৰি নাম কলিকালতে আই হ'ব জীৱৰ মুখ্য কাম গুৰু শংকৰ হে নামটো কি আছে যে কলিত হৰিনামে সাৰ মানে ভগৱন্তৰ গুণানুকীৰ্তন কৰা আৰু ক'ত কৰিছো বুলি কৈছে যে আমি সত্ৰ নামঘৰ সকলো ঠাই স্থাপন কৰিলে কিন্তু হৃদয়ত যদি প্ৰভু ভগৱন্তক স্থিতি কৰাব নোৱাৰে তেতিয়াহ'লে হৰিনাম গায়ো কিন্তু লাভ নাই